হিমন্তৰ আগমনক লৈ টংলাত উত্তপ্ত পৰিস্থিতি। সমাগত বিটিচি পৰিষদীয় নিৰ্বাচনৰ দিন চমু চাপি আহিছে। একেদৰে নিৰ্বাচনৰ বাকযুদ্ধ তুংগত হৈ পৰিছে। ৰাজনৈতিক নেতা বাকযুদ্ধ ঢৌৱে বিটিচিৰ আকাশ বতাহ কঁপাই তুলিছে। শাসনৰ বাকজুৰি নিজৰ মুঠিত আনিবলৈ উঠি পৰি লাগিছে ৰাজ্যখনৰ প্ৰভাৱশালী মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই সন্দৰ্ভত আজি হিমন্তৰ আগমনক লৈ টংলাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। হিমন্ত বিশ্ব গো বেক, বিজেপি চৰকাৰ হুঁচিয়াৰ আদি শ্লোগানেৰে তীব্ৰ প্ৰতিবাদ কৰে টংলা আছু আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। ভাৰতীয় জনতা পাৰ্টীৰ টংলাস্থিত মডেল হাইস্কুল খেলপথাৰত অনুষ্ঠিত হোৱা নিৰ্বাচনী প্ৰচাৰ সভাত হিমন্ত বিশ্ব শৰ্মা উপস্থিত হোৱাৰ প্ৰাক মুহূৰ্ততে কাৰ বিৰোধিতা কৰি প্ৰতিবাদ কৰিছিল আছু আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। এই সন্দৰ্ভত প্ৰতিবাদী কেইবাগৰাকীকৈ বিষয়ববীয়া সদস্যক আটক কৰে টংলা আৰক্ষীয়ে। টংলাৰ পৰা অৰূপ বড়োৰ ৰিপৰ্ট, নিউজ 24 বড়োলেণ্ড। Welcome to News 24 Bodoland. News 24 Bodoland YouTube channel. Please subscribe and click on bell icon. Thanks.